সকলোলৈকে স্বাগতম মোৰ চেনেলটোলৈ বলক আজি আপোনালোকক দেখাব গৈ আছো ইনষ্টাগ্ৰামৰ প্ৰফাইল পিকচাৰনো কেনেকৈ ডাউনলোড কৰিব আৰু ষ্টৰি ভিডিঅ' আদি কেনেকৈ ডাউনলোড কৰিব হয়তো ইনষ্টাগ্ৰামত বহুতো ফিচাৰ্ছ আছে কিন্তু এইকেইটা সুবিধা দিয়া নাই এইকেইটা কেনেকৈনো কি কৰিব পাৰে বলক থাৰ্ড পাৰ্টি ৱেবছাইটৰ ট্ৰিক এটা আপোনালোকক দেখাবলৈ গৈ আছো বলক ভিডিঅ'টো আৰম্ভ কৰো আমি প্ৰথমতে যাব লাগিব ইনষ্টাগ্ৰামৰ পিছত আমি এবাৰ এখন প্ৰফাইল পিকচাৰ লওঁ যিকোনো এখন প্ৰফাইল পিকচাৰ লওঁ এখন ইয়াৰে প্ৰফাইল পিকচাৰখন ললো ইয়াক ক্লিক কৰিলে নাহে তাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব ইয়াৰ URL ইয়া কপি URL প্ৰফাইল এটা URL টা কপি কৰি ললো লিংকটো তাৰপিছত কাটি দিম আমি কাটি দিয়াৰ পিছত আমি ক্ৰম ব্ৰাউজাৰত যাব লাগিব এতিয়া ক্ৰম ব্ৰাউজাৰত অহাৰ পিছত আমি ইয়াতে সার্চ কৰিব লাগিব https তাৰপিছত // downloads.com/ তাৰপিছত আমি সার্চ কৰি দিব লাগিব তাৰপিছত আমাৰ প্ৰথমতে আহিব এইটো লিংকটো আহি যাব তাৰপিছত আমি ইয়াত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আমি ইয়াত যে কপি কৰিছিলো লিংকটো ইয়াত পেস্ট কৰি দিব লাগিব আমি পেস্ট কৰি দিলো তাৰপিছত আমি সার্চ বাটনত ক্লিক কৰি দিব লাগিব নেট স্লো অলপ টাইম লাগিছে প্লিজ কিবা যদি অলপ হলেও জানিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লাইক কৰিব ভিডিঅ'বোৰ তাৰপিছত আমি ইয়াত ক্লিক কৰি দিব লাগিব প্ৰফাইল পিকচাৰখনত বা এনেকৈ টিপি থাকিলে হ'ব টিপি থাকিলে তাৰপিছত এইটো ডাউনলোড ইমেজ বুলি আহিব ইয়াত ক্লিক কৰি দিলে হ'ল নেট স্লোৰ কাৰণে অলপ স্লো হৈছে একো নাই কথা নাই ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ডাউনলোড বুলি অপচন এটা আহিব ডাউনলোড কৰিব পাৰে প্লাস ইয়াত ষ্টৰি ফটো আদি যদি কিবা ডাউনলোড কৰিব পাৰে ইয়াৰ পৰা কৰি ল'ব পাৰিব ক্লিক কৰিলে হ'ল ক্লিক কৰাৰ পিছত ডাউনলোড অপচন আহে ডাউনলোড কৰিলে হ'ল আজিলৈ ইমানে টাটা বাই বাই আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লগতে নতুনকৈ ভিজিট কৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ ধন্যবাদ